নমস্কাৰ এই ভিডিঅ'টোত মই গুণগাম অসমৰ নাম্বাৰ 1 ৰেপাৰ অসমৰ লিজেণ্ড অসমৰ গৌৰৱ ৰাজবীৰ আহমেদৰ ৰাজবীৰ মই দেখোন ৰাজবীৰ আহমেদক গুণহে গাইছোঁ গুণ গালিও মাৰ খাওঁ ৰ'ষ্ট কৰিলেও মাৰ খাওঁ আৰে দুইফালে কিয় মাৰি থাকে ভাই একফালে মাৰক না এনেকে নিয়ম আছে নেকি আ বুলি ক'লেও মাৰে কা বুলি ক'লেও মাৰে আজিৰ পৰা 4-5 মাহমান আগত মই ৰাজবীৰ আহমেদৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ সেইটো ভিডিঅ'ত যদি 300টা কমেণ্ট আহিছিল তাৰে 200টায়ে স্লেং ইউজ কৰি মোক গালি দিয়া কমেণ্ট কমেণ্টৰ 170টা মান কমেণ্টৰ বাননে ভুল বাননো ভুল নহ'ব কিয়া ফেন কাৰ আকৌ ৰাজবীৰ আহমেদৰ কাৰণ ক্লাছ 6 ফেইল কৰা চলিকেইটা বাহিৰে তাৰ ফেন আৰু কোনোবা বেলেগ হ'ব পাৰে জানো সিংগুল বয় ৰিহান ওৰফে ক্লাছ 6 ফেইল ৰিহান কমেণ্ট দিছে ঐ তই কাক দম দিছ গম পোৱা নাই কেলা অসমৰ লিজেণ্ড ৰাজবীৰ 2.0 লিজেণ্ড দুটা ফকতীয়া ৰেপ সং গাওঁতে লিজেণ্ড হৈ গ'ল তই লিজেণ্ডৰ অৰ্থ কি বুজি পা গুগলত মাৰি চাবিচোন এদিন গুগলত বা মাৰবা জানে নে নাজানে ক্লাছ 6 ফেইল ৰাজবীৰ আহমেদৰ ফেনটো কোনোবা এটাই কমেণ্ট দিছিল ৰাজবীৰ আমাৰ আইডল ৰিয়েলি ব্ৰাদাৰ দিছ ইজ ইউৰ আইডল ৰাজবীৰ আহমেদৰ গান তেতিয়াই ফিল কৰিব পাৰিবি যেতিয়া তাৰ গানৰ পৰা লিৰিক্স আৰু মিউজিকখিনি চাইড কৰি দিয়া হয় কাৰণ নীৰৱতাটোৱে তই ভালকৈ ফিল কৰিব পাৰিবি তাৰ গানতকৈ দীপক কোচে কমেণ্ট দিছে ভাই স্লেং হিপ হপৰ এটা বহুত ডাঙৰ পাৰ্ট হয় তুমি মানে নে নামানা ইটছ ইউৰ ফেক্ট ভাই যদি এনেকুৱা স্লেং হিপ হপৰ পাৰ্ট হয় তেনেহ'লে তেনেকুৱা হিপ হপ আমাক নালাগে ভিডিঅ'ত স্লেং ইউজ কৰি কথা কোৱা আৰু লিৰিক্সত স্লেং ইউজ কৰি গান গোৱাৰ মাজত বহুত পাৰ্থক্য আছে যিটো ৰাজবীৰৰ ফেনকেইটাই বুজি নাপাব কাৰণ ক্লাছ 6 ফেইল কৰা চলি এটা ইমান চিন্তা কৰা শক্তি নাই পৰেশ গগৈয়ে কমেণ্ট দিছে দম আছে যদি তই এটা গাই দেখা নাবি নাই ব্ৰ' এনেকুৱা কনফিডেঞ্চ মোৰ জীৱনত নাই গানৰ লিৰিক্সে সুৰে পাত্তাই পোৱা নাই তাৰ ডেন্সৰ লগত তোমাক যে বহুতে ৰিচ দি আছে বে কি কৰিবা বে ৰাজবীৰ আহমেদ এইবিলাক ডিচিজ দিয়া হেটাৰ চেটাৰ্ছ বোলা বস্তু একো নাই এইবিলাক চব তোৰ মানসিক ভ্ৰম বাবাৰ তই 2021 চনৰ অসমৰ এটা ফকতীয়া ৰেপাৰ হয় 2016 চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প নহয় হেটাৰ্ছ থাকবা ৰোহানে শ্ৰিয়ান ইউটিউব চেনেললৈ অহাৰ বাবে তোমাক বিশেষ ধন্যবাদ থেংকছ ব্ৰ তোমাৰ খবৰ কোৱা খবৰ কি আৰু আছোঁ আৰু ভালে বোলে এটিটিউড নাছে কিয় তাৰ বহাৰ ষ্টাইল চা ভিডিঅ'জ গৈ পেলাই চালে চাবা ডিলিট কৰা নাই ইমান এটিটিউডত নাখিবি কাৰণ তই এটা অসমৰ ফকতীয়া ৰেপাৰ হয় ৰকেট লাঞ্চ কৰি মংগল গ্ৰহত মানৱ সভ্যতা বচোৱাৰ কথা চিন্তা কৰি থকা মানুহ নহয় ইমান এটিটিউডত বহিব লাগে এনেকুৱা নহয় যে ভিডিঅ'টোত গোটেইকেইটা বেয়া কমেণ্টে আহিছিল বহুতকেইটা ভাল কমেণ্টো আহিছিল কিন্তু সেইকেইটা মই ইয়াত মাতি দিয়া নাই কাৰণ সেইকেইটা মই ইয়াত মাতি দিলে মই মোৰ নিজৰ গুণ গোৱাৰ নিচিনা হ'ব আৰু আমি নিজৰ গুণ নাগাওঁ MLMত কাম কৰা কেইটা আৰু ৰেপাৰকেইটাহে নিজৰ গুণ গায় আৰু দুটা মানে কমেণ্ট দিছে মই বোলে ৰাজবীৰক ৰ'ষ্ট কৰি কেৰি মিনাটি হ'ব বিচাৰিছোঁ চা ভাই প্ৰথম কথা কেৰি মিনাটি ইমান বেয়া দিন পৰা নাই ৰাজবীৰ আহমেদক ৰ'ষ্ট কৰিব লাগি দ্বিতীয় কথা ৰাজবীৰ আহমেদক ৰ'ষ্ট কৰি মই কেৰি মিনাটি হ'ব বিচৰা নাই কেৰি মিনাটি এটাইহে মই হ'বহে বিচাৰিছোঁ তো এইখিনি আছিল ভিডিঅ'টো মই একদম প্ৰথমতে দেখুওৱা ক্লিপখিনি মই বাহিৰত ৰেকৰ্ডিং কৰিছোঁ সেইখিনি ৰেকৰ্ডিং ইমান খাজ যোৱা নাই কিন্তু সেইখিনি ৰেকৰ্ডিং একেবাৰে হোৱা নাই বিহাইণ্ড দ্য চিনত সেইখিনি দেখাই দিছোঁ চাই লওক ৰাজবীৰ কাটি
মই দেখোন তাৰ গুণে গাইছোঁ কেনেকুৱা বহুত গম নাপাওঁ নহয় এটা এনেকুৱা এটা আৰু এটা ক'ব লাগিব মাৰ্চৰ কি হবে মই দেখোন গুণে গাইছোঁ কিয় মাৰ্চৰ কি হবে মই দেখোন গুণে গাইছোঁ ৰাজবীৰ সেনেকৈ কেমেৰা নেখালি হ'ব অলপ ঠেলি নিচিনা মাৰ্চ মই দেখোন গুণে গাইছোঁ বুলি কোৱাৰ লগত ঠেলি মাৰ্চৰ কি হবে মই দেখোন ৰাজবীৰ আমিতো গুণে গাইছোঁ মাৰ্চৰ কি হবে মই দেখোন ৰাজবীৰ আমিতো গুণে গাইছোঁ তো এইখিনি আছিল ভিডিঅ'টো কেনেকুৱা হৈছে মই গম নাপাওঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা বহুতে ভিডিঅ'টো চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰাই যা তো এইখিনি আছিল বাই বাই 1, 2, 3, 4